বান্দৰ আছে চকৰি মাৰ কাই দিব বুটুক ও বুট আ মাই কাহি তাইনা নিজেখিনি শেষ কৰিছে মোক খুজিছে আকৌ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালেই আছে এতিয়া আহি আছোঁ মই জেঠাই ঘৰলৈ অকণমান ফুৰিবও আহিলোঁ আৰু তাতে মোৰ নগাঁও কলেজত কেইটামান বিশেষ কামো আছিলে গোটেইখিনি মিলাই কৰি আহিলোঁ আৰু তেন্তে ঠিক আছে বলক ক'ত যাওঁ কি কৰোঁ গোটেইখিনি আপোনালোকক জেঠাই ঘৰত থাকিম যেতিয়া কেনেকৈ কি কৰিম ক'ত ফুৰিব যাম ক'ত কি কৰিম গোটেইখিনি আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কি কৈছা কৈ দিয়া হা আমি এতিয়া যামগৈ ন যামগৈ নে চাইকেলে আহা মোৰ ওচৰলৈ আহা আমি এতিয়া যামগৈ নে যামগৈ আমি ওলাওগৈ ন বাই বাই তুমি যাবা তুমি যাব নালাগে নেকি কিয় নাযাবা বাহিৰত বান্দৰ আছে উঠছে কামুৰি দিব আৰু কি কৰিবা আৰু কি আছে বাহিৰত কি আছে আৰু কি আছে বাহিৰত যাওঁগৈ নেকি নালাগে আমি আজি ক'ত যাম কৈ দিয়াচোন ফুৰিবলে বাই বাই কৈ দিয়া আকৌ লগ পাম কি কৰিছা তুমি কি কৰিছা বেবী হামু কৰিছেনে তুমি গানটো গাই দিয়া আমাৰে মাইনাটো গাই দিয়া চিচি বুজিছে আৰু কি ইয়াতে কাই দিব আমি মেলা চাব যাম ন আমি আবেলি আইতাক নিনো ন আৰু আমি ইয়াতে আহিছোঁ নেহেৰুবালিত যে হৈ আছে হনুমান মেলা মেলা চাবলৈ আহিলোঁ মেলা চালোঁ তাৰপিছত তাৰ কাষতে থকা পাৰ্কখনত অকণমান গ'লোঁ ফটো কেইখনমান উঠিলোঁ যিহেতু ওলাই গৈছোঁ ফটো দুখনমান নুঠিলে নহ'ব হয়নে নহয় নে কি কয় ফটো দুখনমান উঠিলোঁ গোটেইকেইজনী জেঠাই মই আৰু ভণ্টি তিনিজনীয়ে বহিলোঁ তাতে অলপ টাইম অলপ ভাল লাগিলে তাই অলপ সময় বহি তিনিজনীয়ে এনেই কথা পাতিলোঁ তাৰপিছত আৰু লাহেকৈ ঘৰলৈ গুচি আহিলোঁ আৰু বাৰু বাকীখিনি চাই থাকক তেন্তে মই যামগৈ নে ধমকি দিয়া দম দিয়া মোক এই মাহীজনীয়ে যাবগৈ দিছে দেখিছানে তুমি দম এটা দি দিয়াচোন ধমকে মাৰি দিলা মই ক'ত থাকিম তোমালোকৰ ঘৰত থাকিম তোমালোকৰ ঘৰত লাগি দিবা মই ৰাতি ক'ত শুম তোমাৰ লগত মায়ে শুব দিবনে তোমাৰ লগত মোক মায়ে পঠাই দিব নেকি আকৌ মোক মায়ে আকৌ পঠাই দিব নেকি মোক নেলাগে পাপাক ফোন কৰিছিলা পাপাই কি বুলি ক'লে আমি মাহীক মাৰি দিছো যাব এনেকে কৈছে বহুত বেয়া কাম কৰিছে এনেকে কৈছা মাহীক যদি ভূতে খাই পেলাই বান্দৰে খাই পেলাই তাৰপিছতে কালি তুমি কাৰ লগত খেলিবা দোকানলৈ মাহীয়ে তোমাক এৰি থৈ গুচি যাব অলপ পাছতে বাহিৰত কি আছে বাহিৰত কি আছে বান্দৰ আছে আৰু কি আছে আৰু মংকিও আছে ও মাই গড ৰবাচোন
এতিয়াতো বজাৰ পানী এতিয়াতো মাহীকটো খালী মাম খুৱাব নোৱাৰিম হয়নে নহয় মাহীটো বেয়া পাব খালী মাম খাব দিলে মই নাযাওঁ দেই হেৰিয়া তুমি কক আনিবলৈ যাবানে নাই তুমি কক আনিব যাবানে নাই অ মাহী কিহৰ সৈতে মাম খুৱাবা কিহৰ লগত মাম খুৱাবা এতিয়া আছে আমাৰ কক নাই কণীহে আছে নহয় পাপা আনিছে আমাৰ পাপা এতিয়া গুৱাহাটীতহে আছে নহয় আমাৰ আনি দিছে আনিছিলে খতম হৈ গ'ল এতিয়া মাহীক মাম খুৱাবলৈ কাৰণে কক লাগিব নে নালাগিব তুমি খালী মাম দিবা নেকি মাহীক খাবলৈ অকল দালি মাম দিবা নেকি দুখ পাবা আমচা নহয় তুমি কক আনাগে যোৱা মাহী কওক অ বান্দৰ মাই তাই অ মাই তাই এনেকে কৈ দিবা তুমি মাহী আমাৰ ঘৰত থাকিব তুমি বোলে মাহীক ক'ব লাগিব হোৱাট ইজ ইয়ৰ নেম তুমি ক'ব লাগিব হোৱাট ইজ ইয়ৰ নেম কৈ দিয়া কি নেম ইজ ভেৰি গুড ভালে আছ সুন্দৰ লাগিছে ভাল লাগিছে নহয় ভাল লাগিছে ষ্টিকাৰ লগত বেছি ভাল লাগিছে মনীষাক এখন ভাল লাগিছে এই গ্লাছটো ভাল লাগিছে ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে আৰু আমি দেখিলেই ইহঁতকেইজনীক লগ পালোঁ গোটেইজনী একদম ছানগ্লাছ পিন্ধি দেখিছেনে নাই তাইৰ ষ্টাইলটো একেবাৰে আমি চিয়ামত আহিছোঁ আমাৰ মনীষাই পাৰ্টি দিব এয়া মনালিছা মই মিডিল ক্লাছ মানুহ মই আৰু তুমি ধনী মানুহ ধনী মানুহ দে কি খোৱাবা কোৱা এতিয়াই কোৱা মই হেৰি চফ খাই হোৱাৰ পিছত অভদ্ৰ ছোৱালী আৰু এয়া আমাৰ খানা অহা ষ্টাৰ্ট হৈ গ'ল চাই থাকক ধাৰলৈ লৈছা নিজে কৈছে খুজিছে আৰু এয়া আমাৰ বাটাৰ নান আৰু চিকেন মছলা আহি গ'ল আৰু দেখিছেনে আমাৰ গৰমজনী খাবলৈ ৰখিছে মই খাই আছোঁ কোনটো খাই ভাল লাগে কোৱা কেনেকুৱা কামখিনি কৰি ফাৰহানা বাহঁতক লগ পালোঁ বহুত দিনৰ মূৰত লগ পালোঁ গোটেইকেইজনীয়ে বহুত ফূৰ্তি কৰিলোঁ বহুত কথা পাতিলোঁ বহুত ফটো উঠিলোঁ তাৰপিছত গোটেইকেইজনীয়ে কিবা এটা খাবলৈ গ'লোঁ আপোনালোকে দেখিলেই নহয় ভিডিঅ'টো আৰু জেঠাইহঁতৰ লগতো আগদিনাখন ওলাই গ'লোঁ ৰাতি সন্ধিয়া সময়ত ভাল লাগিলে আৰু টিকলিজনী দেখিছেই নহয় কিমান তাই কথা কিমান মৰম লগা তাই নহয়নে বাৰু এতিয়া সকলো শেষ কৰি ঘৰলৈ গৈ আছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই মোৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আন এটা ভিডিঅ'ত আকৌ লগ পাম সকলোকে তেতিয়ালৈ বাই বাই